বৰ্তমান আমি বাঘা বৰ্ডাৰ উপস্থিত হলোহি আৰু বাঘা বৰ্ডাৰৰ ভিতৰলৈ এতিয়া গৈ আছোঁ। ভিতৰত কি কি প্ৰগ্ৰেম হয় দেখুৱাই আছোঁ আপোনালোকক। ব'লক বাঘা বৰ্ডাৰৰ ভিতৰলৈ। এয়া ভাৰত পাকিস্তান যিখন সীমাৰ গেট দিয়া আছে। লাহোৰ 23 কিলোমিটাৰ ইয়াৰ পৰা। ভাৰত পাকিস্তান সীমা 1 কিলোমিটাৰ, লাহোৰ মাত্ৰ 23 কিলোমিটাৰ। আৰু সেইফালে পাকিস্তানৰ ফ্লেগ উৰি আছে, কিন্তু পাকিস্তানৰ ফ্লেগখন ৰ'দৰ বাবে দেখি ভালকে পোৱা নাই চাগে আপোনালোকে। ওচৰৰ পৰা দেখাই দিম। ইয়াত দেখুৱাইছিলে নেকি কিবা এটা গাদ্দাৰ কাহিনীটো নাজানো। এইটো গাদ্দাৰটো ইণ্ডিয়া ফ্লেগখনে নাই যে কি কাটাতাৰৰ ইপাৰে পাকিস্তান, দূৰ দূৰলৈ জনশূন্য। ঘৰকেইটা জিলিকি আছে, এইবোৰ গাঁও চাগে সেইটো পাকিস্তানৰ। পাছফালে আপোনালোকে দেখিবলৈ পাইছে কিমান ভাৰতৰ মানুহ চব ইণ্ডিয়াক ছাপৰ্ট কৰিবৰ কাৰণে আছে। মানুহ অলপ কম হৈ আছে, আমাৰ ইণ্ডিয়াৰ মানুহ বেছি। ফাইনেলি আমাৰ বাঘা বৰ্ডাৰৰ প্ৰগ্ৰেম চাই শেষ হ'ল। এতিয়া আমি খানা খাবলৈ যাওঁ, বাহিৰলৈ আহিছোঁ। এতিয়া বহুত ধুনীয়া প্ৰগ্ৰেম, আপোনালোকে চান্স পালে আহিবই, নহাকৈ কেতিয়াও নাথাকিব। বেষ্ট মুভমেণ্ট হয় এইটো, ইণ্ডিয়া হিচাপে প্ৰাউড ফিল কৰিব।